Hello everyone, আজি আমি projectile motionৰ বিষয়ে পঢ়িম। Projectile motion তো AHS first year science or physics আমি দেখিবলৈ পাওঁ। অসমীয়াত প্ৰক্ষেপ্য বুলি কোৱা হয় actually। খুব ইম্পৰ্টেন্ট হয় আৰু প্ৰত্যেক বছৰে পৰীক্ষাত আমি ইয়াৰ কোৱেশ্চন দেখিবলৈ পাওঁ। হেয়া বোৰ্ড লেভেলতে হওক নাইবা এন্ট্ৰেন্স লেভেলতে হওক গোটেইখিনিতে আমি দেখিবলৈ পাওঁ। আমি খুব ধুনীয়াকৈ বুজিবলৈ চেষ্টা কৰিম আৰু অসমীয়া ভাষাতে বস্তুখিনি কম সো আশা কৰোঁ তোমালোকে বস্তুখিনি বুজি পাবা। সো আমি প্ৰথমতে প্ৰজেক্টাইল মানে কি নাইবা প্ৰক্ষেপ্য মানে কি আমি ফাৰ্ষ্ট বুজিবলৈ চেষ্টা কৰোঁ হা। মই এটা ডেফিনেশ্যন দিওঁ, জাষ্ট মই ফৰ্মুলাবিলাক দি যাম, ডায়েগ্ৰাম আঁকিম, যিখিনি ইম্পৰ্টেণ্ট ডায়েগ্ৰাম গোটেইখিনি বস্তু আঁকিম আৰু তোমালোকে ভিডিঅ'টো বৰ ধুনীয়াকৈ চাই যাবা। চাবা ধৰা এটা শিল হা, শিল এটা তুমি কি কৰিছা, এটা শিল মাৰি দিছা ওপৰ ফালে, ইয়াৰ পৰা মাৰিছা, মাৰাৰ লগে কি হ'ব, শিলটো অলপ পিছত কি হ'ব, এনেকৈ গৈ পৰি যাব তলত, যাবনে? এনেকুৱা ৰাস্তা এটা লৈ শিলে হয়নে? এই যিটো ৰাস্তা এইটো নেচাৰেল ৰাস্তা হয়। ইয়াতে আমি জাষ্ট আৰম্ভণিতে এটা বল দি দিওঁ, এইখিনি জেগাতে আমি এটা ঠেলা মাৰি দিওঁ ওপৰ ফালে, সি নেচাৰেলি এটা নেচাৰেলি সি এনেকৈ গুচি যায়, জানে নাই? এইটো নেচাৰেল ল হিচাপত সি গুচি যায়, বুজি পাইছানে? মানে মই দেখাব খুজিছোঁ আৰু এবাৰ, ইয়াৰ পৰা ই নেচাৰেলি এনেকৈ গুচি যাব, যাবা নাই? ই নেচাৰেলি গুচি যাব এনেকৈ, বুজিব পাৰিছানে? আশা কৰোঁ বুজিব পাৰিছা। অ'কে, তো এনেকৈ গুচি যাব, কিন্তু এইটোকে আমি প্ৰক্ষেপ্য বুলি কোৱা হয় হা, বুজি পাইছা? আৰু এই যিটো গতি, এই প্ৰক্ষেপ্য গতি নাইবা প্ৰজেক্টাইল মোশ্যন বুলি কওঁ। মই অসমীয়াত বেছিকৈ নকওঁ, ইংৰাজীতে ক'ম ৱৰ্ডবিলাক, আৰু মেইন কথাবিলাক আমি অসমীয়াত কৈ যাম হা। গতিকে তোমালোকে বুজিবলৈ চেষ্টা কৰিবা। ইয়াৰ পৰা পৰীক্ষাত আমি কিছুমান কুৱেশ্যন দেখিবলৈ পাওঁ। 1 নম্বৰ হৈছে তোমালোকক দিব যে ইকুৱেশ্যন অফ projectile motion, equation of projectile motion, এইটো বস্তু পৰীক্ষাত প্ৰুফ কৰিব দিয়ে হা। ইকুৱেশ্যন অফ প্ৰজেক্টাইল মোশ্যন আমি ফাৰ্ষ্ট প্ৰুফ কৰিম। মানে প্ৰজেক্টাইলে যিটো গতি কৰে তাক আমি সমীকৰণৰ সহায়ত বুজাব পাৰোঁ। যেনেকৈ বৃত্তৰ সমীকৰণ আমি জানো, এই তোমালোকে হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰত পাবা, কনিক ছেকশ্যন বুলি পাবা গণিতত, তাতে তোমালোকে পেৰাবোলা পাবা, হাইপাৰবোলা পাবা, ইলিপ্স পাবা। আৰু মই তোমালোকক কৈ থওঁ যে তোমাৰ এই যিটো এনেকৈ যায় এইটো ইকুৱেশ্যন নাইবা এই গতিপথটোক আমি ইলিপ্টিকেল পাথ বুলি কওঁ হা, ইলিপ্টিকেল পাথ বুলি কয়। আৰু এইটো আমি প্ৰুফ কৰি দেখাম সঁচাকৈ যে ইলিপ্স হয়। চাবা আমি প্ৰুফ কৰিম। তাৰ আগতে আমি ডায়েগ্ৰাম আঁকিব লাগিব, ড্ৰয়িং কৰিবই লাগিব। গতিকে ড্ৰয়িং কৰাৰ কাৰণে আমি ফাৰ্ষ্ট ধুনীয়াকৈ ড্ৰয়িংটো কৰি লওঁ হা। চাবা আমি ফাৰ্ষ্ট আমাক XY কৰ্ডিনেট লাগিব, গতিকে আমি ফাৰ্ষ্ট XY কৰ্ডিনেটটো লৈ লওঁ। এইটো আমাৰ Y এক্সিছ, এইটো আমাৰ X এক্সিছ, ঠিক আছে। এতিয়া প্ৰজেক্টাইল এটা আমি মাৰিম। প্ৰজেক্টাইল এটা মাৰোঁতে কি হ'ব, সি সদায় কাৰ্ভ পাথ লয়, বেকা পাথ লয়, এইটোতো তোমালোকে গমেই পালা। চ' এনেকৈ ওপৰলৈ যাব, গৈ পেলাই কি হ'ব, বেকা হৈ যাব। কেনেকৈ বেকা হ'ব, ই এনেকৈ বেকা হৈ যাব, যাবনে? বুজিব পাৰিছানে? চ' এনেকৈ বেকা হৈ যাব, বুজি পাইছা? অ'কে, অলপমান ভুলে হ'ল, ৰ'বা আৰু এবাৰ আঁকি দিছোঁ। এনেকৈ যাব ফাৰ্ষ্ট ওপৰলৈকে, গৈ পেলাই ই বেকা হৈ আহিব এনেকৈ, বুজি পাইছা? অ'কে, এতিয়া কি ক'ব ই, অ'কে, আশা কৰোঁ বুজিব পাৰিছা, ঠিক আছে। এতিয়া চাবা এতিয়া তুমি যেতিয়া প্ৰজেক্টাইল এটা মাৰিবা আৰম্ভণি, তুমি এটা কি কৰিব লাগিব, ইনিচিয়েল ভেলচিটি এটা দিব লাগিব, তাক ওপৰ ফালে সি যোৱাকৈ এটা বল দিব লাগিব, এটা বেগ দিব লাগিব। এইটো ইউ বুলি কওঁ আমি, সদায় প্ৰাৰম্ভিক বেগটো আমি ইউ বুলি কওঁ, ইনিচিয়েল ভেলচিটিটো ইউ বুলি কওঁ। ইউ এটা এংগল থাকিব, এটা কোণ থাকিব, তুমি কি কোণত মাৰিছা ওপৰ ফালে, হয়নে? অ'কে, এতিয়া তোমালোকে ভেক্টৰৰ সহায়ত পাই আহিছা নহয়, যে যিকোনো এটা ভেক্টৰ যদি এনেকৈ এটা ভেক্টৰ থাকে, তাক আমি এইটো যদি থিটা এংগল হয়, এইটো যদি আৰ ভেক্টৰ হয়, তেতিয়াহ'লে তাৰ এক্স কম্পনেণ্ট নাইবা এক্স যিটো এক্স অক্ষৰ ফালে থাকে তাক আমি আৰ কছ থিটা বুলি কওঁনে? আৰু এনেকৈ যিটো থাকে এইটোক আৰ চাইন থিটা বুলি কওঁ, ৱাই অক্ষৰ ফালে থকাটো, হয়নে নাই? মনত আছে চাগে তোমালোকৰ। ঠিক তেনেকৈ আমি এই যিটো ভেক্টৰ আমি ইয়াতে আঁকিছোঁ ছবিটোত, এই যিটো ইউ ভেক্টৰ আমি আঁকিছোঁ, তাক আমি ইয়াকো আমি দুটা ভাগত ভাগ কৰিম। কেনেকৈ কৰিম, এইফালে আমি দিম ইউ, য়েলো কালাৰ লিখিলে প্ৰব্লেম হ'ব, এইফালে আমি লিখিম এইটো ইউ কছ থিটা, আৰু এইটো চাইডে যিটো যাব সেইটো হ'ব ইউ চাইন থিটা। পাইছা বুজি? এইটো ইউ চাইন থিটা হ'ব, বুজি পালা? এতিয়া গৈ থকা অৱস্থাতে আমি কি কৰোঁ, এটা পইণ্ট লৈ লওঁ। ধৰা এই গৈ থকা ৰাস্তাটোত আমি এইখিনিমান এটা পইণ্ট লৈ ল'লোঁ, ঠিক আছে। আৰু এই পইণ্টটোৰ আমি নাম দি দিলোঁ পি, কি দিলোঁ,
x, y বুজি পাইছা p x, y পাইছা বুজি এটা পইণ্ট আৰু গৈ থাকোঁতে আমি এটা পইণ্ট নিজে লৈ লৈছোঁ যে এইটো p পইণ্ট আৰু সেইখিনি জেগা যাই পাওঁতে t টাইম লাগে বুলি ধৰি লৈছোঁ যে সিমান টাইম গৈ পাওঁতে সিমান দূৰ গৈ পাওঁতে তাৰ t টাইম লাগে বুজি পাইছা ওকে t টাইম লাগে ঠিক আছে এইখিনি ডিটেইলছ আমাক লাগিব যিটো আমি প্ৰজেক্টাইলৰ ইকুৱেশ্যন কৰিব গৈ আছোঁ প্ৰজেক্টাইলৰ সমীকৰণ আমি যিটো কৰিব গৈ আছোঁ প্ৰমাণ তাৰ কাৰণে আমাক এইখিনি বস্তু এই ছবিটো আমাক লাগিব ঠিক আছে ওকে এতিয়া মই এই সমীকৰণৰ যিখিনি কাম মই ইয়াৰ সাইডত কৰিম হা তোমালোকে বস্তুখিনি মোৰ হয়তো বেছি ডিসিপ্লিন নহব পাৰে তোমালোকে লিখি লবা বস্তুখিনি ঠিক আছে চাবা সো মই ইয়াতে লিখা আৰম্ভ কৰিছো আমি কি কৰিম ফাৰ্স্ট x অক্ষডাল আমি এডাল হৈছে x অক্ষ এডাল y অক্ষ আমি x অক্ষৰ ফালে ফাৰ্স্ট গুৰুত্ব দিম ঠিক আছে তোমালোকে দেখিছা নহয় এই যেটো পইণ্ট লৈছো মই p পইণ্টটো লোৱাৰ কাৰণে এনেকৈ ফাৰ্স্ট আমি x যাব লাগিব আমি তাৰ পিছত ইফালে y যাব লাগিব হয়নে মানে p পইণ্টটো পোৱালৈকে বস্তুটো এইফালে x গৈছে এইফালে y গৈছে এইখিনি বস্তু তোমালোকে নিশ্চয় জানা স্থানাংক জ্যামিতিত পাই আছা কোঅৰ্ডিনেট জ্যামিতিত এইখিনি বস্তু তোমালোকে পাই আছা ঠিক আছে চাবা আমি ফাৰ্স্ট কি লিখিম along the x axis বুজি পাইছা আমি কি লিখিব পাৰো ইকুৱেশ্যন অফ মোশনৰ সহায়ত আমি লিখিম যে s equal to ut plus half of at square এইটো ফৰ্মুলা আমি জানো নহয় হয়নে এতিয়া x অক্ষৰ ফালে ডিসটেন্স কিমান হ'ব একচুয়ালি x অক্ষৰ ফালে ডিসটেন্স হ'ব এইখিনি ডিসটেন্স x অক্ষৰ ফালে এইখিনি হ'ব x মই x বুলি লিখিয়ে থৈছো বুজিব পাৰিছা নে আশা কৰো বুজিব পাৰিছা গতিকে x আমি s ৰ জায়গাত লিখিম x অক্ষৰ ফালে যেটো স্পিড সেই স্পিডটো হ'ব এইটো u cos θ বুলি লিখিব লাগিব যেটো ইনিশিয়াল স্পিড বুজিব পাৰিছা এইটো হ'ব u cos θ আৰু সময়টো আমি t বুলিয়ে লৈ থৈ দিছো গতিকে t বুলিয়ে থাকক পালা বুজি প্লাস হাফ এটা x অক্ষৰ ফালে এইটো a আছে না a মানে হৈছে এক্সিলাৰেশন বুজি পাইছা এই a টোৰ ভ্যালু আমি কি পাতিম a টোৰ ভ্যালু হ'ব চাবা অলপমান বুজিব লগা কথা আছে বস্তু যেতিয়া আমি ওপৰলৈ মাৰিছো তাত মাধ্যাকৰ্ষণিক বলে আমাক এটা প্ৰভাৱ পেলাই আছে গতিকে মাধ্যাকৰ্ষণিক বলে সদায় আমাক তলফালে কি দি থাকে ত্বৰণ দি থাকে এক্সিলাৰেশন দি থাকে যাক আমি গ্ৰেভিটেশনাল এক্সিলাৰেশন নাইবা মাধ্যাকৰ্ষণিক ত্বৰণ বুলি কওঁ হয়নে কিন্তু এই তলফালে থাকে সদায় এতিয়া x অক্ষৰ ফালে যদি বস্তু এটা গৈ থাকা বুলি ভাবো অলপ টাইম হা আমি যদি x অক্ষৰ ফালে বস্তু এটা গৈ থাকা বুলি ভাবো এনেকৈ গৈ আছে মানে ন x অক্ষৰ ফালে এনেকৈ গৈ আছে আৰু মাধ্যাকৰ্ষণিক ত্বৰণ আছে তলফালে বুজি পাইছা এটা ভেক্টৰ আছে এনেকে u cos θ ভেক্টৰ আৰু ইফালে এটা আছে তোমাৰ g ভেক্টৰ এটা এই দুটা পৰস্পৰ 90 ডিগ্ৰীত আছে 90 ডিগ্ৰীত থাকিলে এটা ভেক্টৰ আন এটা ভেক্টৰক একো ইফেক্ট কৰিব নোৱাৰে মানে যেটো ভেলোচিটিত x অক্ষৰ ফালে বস্তু এটা গৈ আছে তাত মাধ্যাকৰ্ষণিক ত্বৰণে একো বল দিব নোৱাৰে একো প্ৰভাৱ পেলাব নোৱাৰে মনত ৰাখিবা দেই বস্তুটো গতিকে এক্সিলাৰেশন ইয়াতে 0 হ'ব বুজি পাইছা ইনটু t স্কয়াৰ বুলি লিখিব পাৰা প্ৰবলেম নাই গতিকে ইয়াৰ পৰা তোমালোকে পাবা আশা কৰো বুজিব পাৰিছা ইয়াৰ পৰা পাবা u cos θ ইনটু t আৰু ইফালে এই গোটেইখিনি বস্তু 0 হৈ যাব গতিকে নিলিখো আৰু হা ওকে তাৰ পিছত এখিনি আমি ইমপ্লাইজ কৰিলে ইফালটো x থাকিব এই গোটেই লাইনটোৰ পৰা আমি t ৰ ভ্যালুটো উলাই লও বিকজ আমাক t ৰ ভ্যালুটো অলপ পিছতে লাগিব গতিকে t = x / u cos θ পালা বুজি আশা কৰো এইখিনি বস্তু তোমালোকে বুজিব পাৰিছা ঠিক আছে এই t ৰ ভ্যালুটো আমি উলাই লৈছো কাৰণ আমাক লাগিব এতিয়া আমি কি কৰিম আমি y এক্সিছৰ ফালে চাম এতিয়া আমি y এক্সিছৰ ফালে আমি বস্তুখিনি জানিবলৈ চেষ্টা কৰিম এতিয়া আমি লিখিম তাৰ পিছতে হা ইয়াৰ পৰা আমি এতিয়া আৰম্ভ কৰিম along the y axisৰ ফালে পালা বুজি আকৌ আমি ইকুৱেশ্যনটো লগাম s = ut plus half of at square পালা বুজি এতিয়া y axisৰ ফালে s মানে হ'ব y দূৰত্ব কাৰণ y axisৰ ফালে হি ইমান মান ওপৰলৈকে উঠিছে হয়নে নাই p পইণ্টত যদি আমি চাও গতিকে y axisৰ ফালে তোমাৰ তো s ৰ জায়গাত আমি y বুলি লিখিম y axisৰ ফালে যেটো তোমাৰ বেগ যেটো ইনিশিয়াল ভেলোচিটি হেতু হ'ব u sin θ হয়নে এটো মই লিখাই থৈ দিছো u sin θ গতিকে এটো হ'ব u sin θ হয়নে নাই u sin θ আৰু সময়টো তো মই t বুলিয়ে লৈছো হাফ
এতিয়া y এক্সিছৰ ফালে ওপৰ ফালে যেতিয়া গৈ থাকে বস্তু এটা y এক্সিছৰ ফালে ওপৰ ফালে গৈ আছে তাত ত্বৰণটো কি হ'ব ত্বৰণটো উল্টা ত্বৰণ আছে সেইকাৰণে বস্তু এটা ওপৰ ফালে গৈ ৰৈ যায় হয়নে নাই গতিকে আমি এক্সিলাৰেশ্যনটো নিগেটিভ এক্সিলাৰেশ্যন ল'ব লাগিব নাইবা ত্বৰণটো আমি নিগেটিভ ত্বৰণ ল'ব লাগিব সেইকাৰণে আমি ইয়াৰ জাগাত কি পাতিম আমি ইয়াৰ জাগাত পাতিম -g বুলি পাতিম পালা বুজি আৰু সময়টোতো সিমানেই আছে পালা বুজি আশা কৰোঁ এইখিনি বস্তু বুজিব পাৰিছে এবাৰ চাই লওঁ ভালকৈ ওকে এতিয়া চাবা এতিয়া আৰু সব ম্যাথমেটিক্স এতিয়া আৰু ছবিত আমাৰ দৰকাৰ নাই আমি এতিয়া কি কৰিম অলপ লাইনটো আমি সৰল কৰি লওঁ y = u sin theta t -half gt square ঠিক আছে এতিয়া t ৰ ভ্যালু কি আছে t ৰ ভ্যালু আমি ইতিমধ্যে উলাই থৈ দিছো এইটো t এইটো উলাই থৈ দিছো x/u cos theta বহাই দিম ঠিক আছে -g t ৰ ভ্যালু এগেইন বহালে স্কয়াৰত আছে গতিকে স্কয়াৰ দি দিম সবতে আশা কৰোঁ বুজিব পাৰিছা ঠিক আছে ওকে এতিয়া মই এটা বেলেগ কালাৰ লৈ লওঁ ইউ কাটা যাব দেখিছা ইয়াতে সাইন আছে ইয়াতে cos আছে গতিকে সাইন বাই cos লাগি কি হয় tan হয় গতিকে আমি কি লিখিম ইয়াতে এটা x আছে গতিকে আমি লিখিম একেলগে x tan theta হয়নে -half gx square by y square cos square theta বুজি পালা এইটোৱে হ'ব ইকুৱেশ্যন অফ এ প্ৰজেক্টাইল প্ৰুফ কৰা আহিছে আগতে বৰ্ডত আহিছে দেই আৰু ইয়াৰ লগত জড়িত মেথছো আছে বহুত কেইটা আমি কৰিব লাগিব পিছত আশা কৰোঁ বুজিব পাৰিছা গতিকে এটা লাষ্টত লিখি দিব পাৰা দিস ইজ দা required equation of projectile বুজি পাইছানে সো এইখিনিয়ে বস্তু সো তোমালোকে ভিডিঅ'বিলাক মাজে মাজে পজ কৰি লৈ পেলাই বস্তুখিনি লিখি ল'বা আৰু আশা কৰোঁ বুজিব পাৰিছা আৰু কিবা যদি প্ৰব্লেম থাকে কমেণ্টত লিখিবা লগতে মোৰ টেলিগ্ৰাম চেনেল এটা লিংক দিয়া আছে তোমালোকে পাৰিলে সেইটো জয়েন কৰি ল'বা তাতে মই ফিজিক্সৰ কুৱেশ্যন মাজে মাজে দি থাকোঁ